নমস্কাৰ মই মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু এইপিনে ছোৱালী গা পা ধুৱাই আনি বহাই থৈছোঁ ওচৰতে। কি কৰি আছা? কাম কৰিছা? হাই কৰি দিয়া চবকে, হাই কৰি দিয়া। তোমাৰ ভালনে? ভাল। ভাত খালা নাই? কিহে খালা? মাছে। ক'তা আজি মাংসহে আছে। মাংসই খালা? চবকে ফ্লাইং কিছ এটা দি দিয়া। চবকে ফ্লাইং কিছ এটা দি দিয়া। এইটো নাখায়, এইটো মুখত নভৰাই লেতেৰা। ফ্লাইং কিছ এটা দি দিয়া। দি দিয়া আকৌ, মুখত নভৰাবা আকৌ, বেয়া ছোৱালী ক'ব নে তোমাক। ফ্লাইং কিছ এটা দি দিয়া চবকে। ফ্লাইং কিছ এটা দি দিয়া। নাপায় নাপায় দেখোন, তাত ভাগি যাব। দিছে বদমাছ। মাৰিব পাৰে নি? চি লাজ পাইছানে? লাজ পাইছা? খং উঠিছে। কিয় খং উঠিছে? তেনেকৈ খং কৰে নি? নাপায়, হাত দাঙিব নাপায়। চৰি কৈ দিয়া, চৰি কৈ দিয়া। বেয়া ছোৱালী ক'ব আকৌ, চৰি কৈ দিয়া। চবেই বেয়া পাব আকৌ তোমাক, গম পোৱা নাই? ছোৱালীৰ লগত এয়া দেখিলে নহয় কি কৰিলোঁ। আৰু এইখন বগা শাৰী আছিলে, মই যোৰা বনাব আনিছোঁ আৰু মিছ'ৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। ইয়াত এতিয়া মই ফেব্ৰিক কৰিম, কোনটো ফুল কৰিম আপোনালোকক দেখাই দিছোঁ। ফুলটো এইটো মই ধুনীয়াকৈ দেখাই দিওঁ আৰু কাটি মেলি মই ৰেডি কৰি লৈছোঁ চাদৰখন। এয়া ফুলটো এইটো হয়, এইটো মই ফেব্ৰিক কৰিম। কেনেকুৱা লাগে আপোনালোকক যেতিয়া কাপোৰযোৰ কমপ্লিট হ'ব মই আপোনালোকক দেখাম, কেনেকুৱা লাগে ক'ব। আৰু এতিয়া যিহেতু কাপোৰ এয়া দেখালোৱে আৰু গধূলিয়ে হ'ল, গধূলি হ'লে এতিয়া গধূলিৰ কাৰণে যা যোগাৰ মাহঁত গৈছিলে কটাৰ পৰা। তাৰপৰা আহোঁতে এয়া মাছ কিনি লৈ আহিছিলে, এয়া মানুহজনে কাটি আছে, মাছ লৈ আনিছিলে। মাছ কাটি লৈছে, কাটি মেলি হওক, তাৰপাছত আপোনালোকক কি বনাওঁ কি কৰোঁ দেখাই আছোঁ। মাছ কাটিব লওঁতে এনেকুৱা হৈছে, ইমান ডাঙৰ মাছ কাটিব নোৱাৰোঁ। আৰু এইপিনে মাছখিনি কুটি হৈ গ'ল, পিচ পিচ কৰি দিলে। এয়া মোৰ মাথাটো আছিলে, তাত আৰু পেট পিছতো ফুটি আছিলে। এইখিনি এতিয়া মই কি বনাওঁ দেখাই আছোঁ আপোনালোকক বলক পাকঘৰত। এতিয়া এই বেঙেনা লৈছোঁ, বেঙেনা লৈ ধুনীয়াকৈ ধুই মেলি বেঙেনাকেইটা কাটি লওঁ। তাৰপৰা দেখাইছিলোঁ যে মাছৰ মূৰখিনি এইখিনি, এয়াহঁতি এতিয়া বেঙেনা আৰু মাছৰ মূৰেদি বনাওঁ। কুটি ৰেডি হৈ গ'ল। আৰু এয়া নহৰু, আদা, আৰু এইপিনে মাছ মই ফ্ৰাই কৰিবলৈ থৈছোঁ এইখিনি। আৰু কেৰাহী হৈ গ'ল, কেৰাহী গৰম হৈ গ'লত মই দিলোঁ তেল। এয়া জুইত বনাইছোঁ যিহেতু ধোঁৱা ধোঁৱা হৈ আছে, ধোঁৱা ধোঁৱা অকণ দেখিবই। আৰু এয়া তেল গৰম হৈ গ'ল। এতিয়া মই আদা নহৰু এই হেতাখনতে লৈ লৈছোঁ আৰু ধনিয়া গুড়ি অকণ লৈ লৈছোঁ, ধনিয়া পাউডাৰ। আৰু এইপিনে লৈছোঁ জিৰা পাউডাৰ অকণ লগতে লৈ তেলত দি দিম। তেলতে দি দিছোঁ। এইখিনি হৈ গৈছে। নহৰু দিছোঁ, মই ৰঙা পিঁয়াজ দিয়া নাই, নহৰু ধুনীয়া হেৰি। আৰু এইপিনে মাছৰ মূৰখিনি দি দিছোঁ, পেটু চেটু চব আছে তাতে, ধুনীয়াকৈ লৰাই দিম। আৰু এইপিনে দিছোঁ জলকীয়া দুটা। আচলতে আমাৰ ঘৰত জলকীয়া একদম কম খোৱা হয়, মাও খাব নোৱাৰে, ছোৱালীয়েও খাব নোৱাৰে, সেইকাৰণে জলকীয়া দিয়াই নহয় ইমান। আৰু নিমখ হালধি দি দিছোঁ এতিয়া। আৰু এইপিনে এইখিনি বেঙেনাখিনি, বেঙেনা এতিয়া দি দিম। মাছখিনি অকণমান ভাজ খুৱাই লৈছোঁ, তাৰপাছত বেঙেনা দি দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজিম।
সেইটো বাৰু তেল বহুত ওলাইছে আৰু এতিয়া ঢাকনা দি দিছোঁ। এয়া দেখিছে ঢাকনা খুলি দিলোঁ, প্ৰায় বেঙেনাবোৰ সিজিছে। কাৰণ লাগি ধৰিব পাৰে, সেইকাৰণে খুলি মই ঢাকনাটোত খুলি পূৰা লৰাই আছোঁ। জ্বলি গ'লে বেয়া হ'ব, কাৰণ পানী নিদিওঁ, ইয়াত ভাজিহে বনাম সেইকাৰণে। এইপিনে দেখিছে নহয়, আৰু এইপিনে লাই কাটি আছোঁ, ঔটেঙা, লাই আৰু ঔটেঙা। লাই ঔটেঙা ইখন শাকৰ কাৰণে কাটি আছোঁ, আৰু ইপিনে এইখিনি বেঙেনাখিনি প্ৰায় হৈছেগৈ। দেখিছে নহয়, এখন দেখা দিছোঁ। ভাজিখিনি হৈ গৈছে। মই এতিয়া ভাজিখিনি ধুনীয়াকৈ কাঢ়ি ল'ম, কাৰণ খুন্দা আদা নহৰু অকণ আছিলে, সেইখন মই এতিয়া দি দিছোঁ। একদম নমাব সময়ত দি দিছোঁ, অকণমান লৰাই নমাই দিম আৰু। এইপিনে মাছখিনি মই দেখাইছিলোঁ, 5 পিচ লৈছোঁ। এইখিনি মাছ লৈছোঁ, 5 পিচ লৈ লৈছোঁ। আৰু যিখিনি ভাজি বনাইছিলোঁ তাৰে তেল, মই আৰু তেল দিয়া নাই, একেখন কেৰাহীতে বনাইছোঁ ভাজিখিনি কাঢ়ি। মাছ পিচ দি দিলোঁ, মাছ পিচ অকণমান ফ্ৰাই কৰি লওঁ, তেল লগত ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। এইখিনি ভাজিখিনি ধুনীয়াকৈ মাছ পিটি এতিয়া আপোনালোকক ভাজিখিনি দেখাই দিছোঁ। ভাজিখিনি দেখি খাওঁ এনে লাগিছে, আৰু ভাজিখিনি লাষ্টত মই ক'ম কেনেকুৱা কিন্তু টেষ্টি হয়। মই আগতো বনাইছোঁ, সেইটো এতিয়া খাই লৈ ক'ম আপোনালোকক। ৰেড চিলি দিয়া নাই মই ইয়াত। আৰু এইপিনে মাছখিনি ফ্ৰাই কৰি আছোঁ। মাছটো পিচ ফ্ৰাই কৰি লৈছোঁ, আৰু এইপিনে লাই আৰু ঔটেঙা কাঢ়ি থৈছোঁ। আপোনালোকে ঠাহি ঔটেঙা খাই নাখাবচোন। এইপিনে লাই দি দিছোঁ, মাছখিনি ফ্ৰাই কৰি লাইখিনি দি দিছোঁ, লগতে ঔটেঙা দি দিছোঁ। নিমখ হালধি দি দিছোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব, মই নিমখটো আমাৰ সোৱাদ অনুসৰি দিছোঁ। আৰু এইপিনে হালধি, জুই দেখিছে নহয়, পূৰা জুই জ্বলি আছে। এতিয়া লৰাই দিম ধুনীয়াকৈ। লাইখিনি সিজি গৈছে, আৰু মাছৰ এই ছাইডত যিহেতু থৈ লৈছিলোঁ, সেইকাৰণে মাছখিনি এতিয়া লাই মাজলৈ আনি দিছোঁ। আমি অকণমান টাইম থৈ তাৰপাছত পানী দিওঁ, কাৰণ এখন হাতে কেমেৰা ধৰি থকা হৈছে আৰু এখন হাতে মই হেতা লৈ আছোঁ, সেইকাৰণে অকণমান দিগদাৰ হৈছে। আপোনালোকে দেখুৱা অকণমান খেলি মেলি হ'ব পাৰে। মই দেখিছোঁ লাই শাকৰ পানীটো ওলাই, আৰু এতিয়া মই পানী দি দিছোঁ। পানী দি জুই জ্বলাই দিছোঁ, পূৰা জুই জ্বলাই দিছোঁ। পানী ধুনীয়াকৈ যাতে উতলে, আৰু এনেও জুইটো টান হ'ব লাগে পানী দিয়াৰ পাছত। এতিয়া মই ঢাকনাটো খুলি চাওঁ। দেখিছে নহয়, ঔটেঙা, লাই আৰু মাছৰ জোল প্ৰায় ৰেডি হৈ গৈছে। এইপিনে শাকখিনি হৈ গ'ল, এতিয়া নমাই লওঁ। আৰু আমাৰ ভাতৰ যোগাৰ কৰিব হৈ গৈছে, সেইকাৰণে মই ভাতৰ যোগাৰ কৰোঁ। ভাতকেইটা বাঢ়ি এয়া শাক চাক বাঢ়ি মেলি দি লওঁ চবতে। এইপিনে ভাত দেখিলে বাঢ়িলোঁ, আৰু এয়া ভাজি
ইফালে আছে আলুগুটি চয়াবিন এনেকৈ ভাজি আছে আৰু এইপিনে ঔটেঙা শাক আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল পায় লাইক